আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মিছ আছাম চেনেলটোৰ পৰা আপোনালোকক শুভেচ্ছা লাগিল ভোগালী বিহুৰ। হাই দোস্ত, গুজৰাটৰ পৰা আজি মই আমৰ বাগান দেখুৱাব বিচাৰিছোঁ। যি আম অসমত চাপ্লাই হয় গুজৰাটৰ পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বাই বাই। আম খাম পকলি। গুজরাট ভিডিও চাই কেনে লাগিলে কমেন্টত জনাব আৰু পাৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বিশেষকৈ লাইক কৰিব নাপাহৰিব। বাই বাই। দূৰৰ পৰা আপোনালোকক দেখাব বিচাৰিছোঁ মই কাম কৰা কোম্পানীটো। আপোনালোকে নিশ্চয় দেখা পাইছে, সেইডাল দেখা পাইছে নিশ্চয়। এইডাল কিবা দেখা পাইছে না? এইডাল এইটো সমাজৰ পাইপ হয়। আপোনালোকক দেখাব বিচাৰিছোঁ দূৰৰ পৰা। চাই থাকক। যাই 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 দেখাবলৈ তাই কুকুৰ মৰি আছে। এইটো কুকুৰ মৰি আছে, দেখা পাইছে মালিক? ডাঙৰ কুকুৰ এটা মৰি আছে। কি কৰিবি আর গুজরাটৰ আমৰ বাগান গন্ধও লাগিছে ভাই, কি কবি আর। এই আমগিলা ফুলি গেছি। চাওক মালিক, এই আমৰ ফুল দেখা পাইছে? আমৰ ফুল এই আমে অসমত সাপ্লাই হয় মালিক। আম ফুলি গেল আৰু মই পিছত আম লাগাৰ ভিডিঅ' এটা কৰি আছোঁ, আপোনালোকে দেখাবলৈ পাব। চাই থাকক আমৰ বাগান। এয়া হৈছে গুজৰাটৰ আমৰ বাগান। বহুত ডাঙৰ আমৰ বাগান, বহুত এৰিয়া আছে, ঘূৰি শেষ কৰিব নোৱাৰিব ইমান ডাঙৰ আমৰ বাগান। পাইপডাল দেখা পাইছে না মালিক? এই পাইপেদি আমৰ গছত পানী দিয়া হয়। চাই থাকক। এই আমৰ বাগানৰ মাজত পিঁয়াজ কৰিছে। এই অহৰ আছে, অহৰ আমাৰ অসমত আছে অহৰ। আমাৰ অসমীয়াত বুলি কয় অহৰ। এই গুজৰাটীত বা কি কয় মই নাজানো, আপোনালোকে এডাল আমৰ গছ আহি আছো মই, গৰম লাগিছে মোৰ। এডাল বহুত ডাঙৰ আমৰ গছ। ইয়াত আছো মই এতিয়া ৰুমৰ পৰা অলপ বাহিৰত ওলাই আহিছোঁ আমৰ বাগান দেখুৱাবলৈ আপোনালোকক। চাই থাকক। এয়া হৈছে আমৰ বাগান। মই এতিয়া যাই আছো ৰুমত যাই আছো বাৰু। এতিয়া মই ৰুমত যাই আছো। ৰুমত
এই স্যান্ডেল তোর কিন্তু পাহাড় আনিতে মই তোমার কি স্যান্ডেলে ভাল মাইজ গেল টেনশন নাই